Hello everyone. আজি দিনটো আপোনাক সকলোকে স্বাগতম জনাইছো। আজি আমি গৈ আছো নিৰ্মাইনাৰ স্কুলৰ কাৰণে। ববটো নাই না জান ববটো ঘৰত আছে। আজি আমি গৈ আছো নিৰ্মাইনাৰ স্কুলৰ খবৰ কৰিব। চাওতে আমাৰ নিৰ 2 বছৰ হৈ গ'ল। এতিয়া তাৰ 2 বছৰ 4 মাহত সোমাইছে। গতিকে যিহেতুকে স্কুলত দিব লাগিব মানে প্লে স্কুলত অকমান 1 ঘণ্টা মানৰ কাৰণে গৈ পেলাই খেলিব পাৰিলে তাৰ মনটো ভাল লাগিব আৰু একদম আমাৰ ঘৰৰ ওচৰতে ইউৰো কিডস আছে আৰু এখন আছে বৰ ভাল নামটো মই নাজানো এতিয়া আমি তাকে চাবলৈ গৈ আছো এখানে ৰংগমঞ্চ পথাৰত আছে বহুতে কৈ আছে এখনৰ কথা খুব ভাল বুলি ফাৰ্স্ট ক্ৰাই এখনো খুলি আছে এখনৰ বা খবৰ দিব লাগিব বেলতলাত খবৰ পাইছো কাৰণ ফাৰ্স্ট ক্ৰাই মেছেজ আহি থাকে এখানে আমি ভাবিছো যে আজি অকমান নিউৰ স্কুলৰ খবৰ লোৱা যাও না বেবি টিকটক গাড়ীখনে টিকটক কৰিছে এখানে প্ৰথম স্কুলখন আমি আহি পাই গলো আমাৰ ঘৰৰ একদম কাষতে ঘৰ টিকটক কৰিছে এতিয়া বলো আজি নিৰৰ স্কুল চাওঁগে আছে ড্ৰিমছ ক্ৰিয়েশ্যন এতিয়া আমি আহিছো ৰংগমঞ্চৰ পথত থকা ড্ৰিমছ ক্ৰিয়েশ্যনলে খুব শুনিছো এখনৰ বিষয়ে খুব ভাল বুলি কৈ আছে মোৰ ফ্ৰেণ্ড বিস্মিতা তাই কাজন জনীৰ ল'ৰাগিটাও ইয়াত পঢ়ে প্লাস আমাৰ ফ্লেটৰে আখুবহতৰ ছোৱালী চিকি যদি আপোনালোকে ভিডিঅ'টা আগতে দেখিছে চিকিও সৰুতে ইয়াতে পঢ়া গতিকে হিয়া হৈছিলে নেকি এওঁহে কৈছে হিয়া হৈছিলে হিয়া আৰোহণত পঢ়িছিলে মই জনামতে এতিয়া বেবী স্কুললৈ যাব চলো আমি বেবী স্কুলৰ খবৰ ল'ম স্কুলখন খোলা আছে গতিকে আমি পটাপট খবৰটো লৈ আহিম আমাৰ বেবী কেইটা যাব লাগে সেইফালে ভিতৰলৈ আমি পিছত আহিম আমি ইয়াত খবৰ ললো এতিয়া এওঁলোকৰ এপ্ৰিলৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব টডলাৰ সেশনটো চাওঁ এতিয়া ওচৰতে ইউৰো কিডছখনো আছে তাতো এবাৰ খবৰ এটা লৈ আহোঁগৈ না বেবী বেবীয়ে ভালেই পাইছে বাৰু ইয়াতে তেওঁক শ্লাইডিং কৰিবলৈ যাবই লাগে লগে লগে কিন্তু এতিয়া যিহেতুকে ক্লাছ নাইকিয়া তেওঁলোকৰ এইকাৰণে চব খুলি মেলি থোৱা আছে একো নাই কৰিবলৈ কিন্তু ৰুম চুমবোৰ চাই মেলি আহিলোঁ কিন্তু এতিয়া ভিডিঅ' কৰি দেখুৱাবলৈ অকণ বেয়া লাগে পিছত যদি নিৰ ইয়ালৈকে আহে তেতিয়া মই দেখুৱাম বাৰু আপোনালোকক প্ৰথম কেইদিন মাক লগত আহিবই লাগিব সেইকাৰণে কৈছে নিৰৰ লগতে আপুনিও একদম ফ্ৰী হৈ আহিব ইয়াতে চাম আৰু টাইমিংটো হৈছে ইয়াতে 9:15 পৰা 12:15লৈকে 9:15টো কয় তেওঁলোকে খালি কিন্তু ল'ৰা ছোৱালীবোৰ দুটাকমান দেৰি হ'লে 10টা ভিতৰত আহি পালে হয় বুলি কৈছে আৰু এতিয়া নিৰৰ স্কুল ষ্টাৰ্ট হয় মানে মোৰো হ'ব তাৰমানে 9টা বজাৰ পৰা 12:15লৈকে মোৰো এতিয়া স্কুল হ'ব ন বেবী তোমালোকে ময়ো শিকিম প্ৰথম কেইদিনমান বাৰু কিন্তু তথাপিতো ভাল লাগিলে ইয়ালৈ আহি পেলাই এয়া সকলোৰে কথা বতৰা বৰ ভাল মেমক লগ পাই খুব ভাল লাগিলে গতিকে তথাপিতো আৰু এবাৰ আমি একদম ওচৰতে ইউৰো কিডছখনো আছে মানে এটো পাৰ আৰু ইটো পাৰ সেইকাৰণে এবাৰ ইউৰো কিডছখন চাই আহিব বোলে আৰু তাত গৈ পেলাই একো নাগালে মই ক'বলৈ এবিচিডিটো গাই তেওঁক কৈছে সাৰেগামা গাম গতিকে আন্টি সেইকাৰণে মেমক সাৰেগামা গাই শুনাইছে ইমান ভাল পাই সাৰেগামা গাই পেলাই কি ভাল পাই নাজানো খালি সাৰেগামাকে গাই থাকে দেউতাকো লাগি গ'ল এতিয়া আমি অফিচ ৰুমত বহি আছোঁ মেম গৈছে অকণমান তললৈ কিবা এটা কামৰ কাৰণে আৰু ৰুমটো দেখিয়ে ভাল লাগি গৈছেগৈ বেবীৰ পৰা কিতাপ চিতাপ আছে আমাৰ নিৰ্মাণে একদম ভোল হৈ পেলাই বহি গ'ল ইউৰো কিডছৰ পৰা আহিলোঁ বিৰাট ভাল লাগিলে ইউৰো কিডছত কথা পাতি পেলাই মানে পৰিৱেশটো চায়ে এটা বেলেগ এটা হেৰি হৈ গ'ল ন মনটো মানে বিৰাট ধুনীয়া পৰিৱেশ এটা তাতো একেই টাইমিংখিনি 9টা বজাৰ পৰা ষ্টাৰ্ট হয় 9:15 পৰা 12টালৈকে হয় কিন্তু প্ৰথম কেইদিনমান তেওঁলোকৰ মানে 9:15 পৰা 10:30লৈকে হয় যাতে বাচ্চাটোৱে এডজাষ্ট হ'ব পাৰে সেইটো হিচাপে তেওঁলোকে মিলাই লৈ তেওঁলোকে প্ৰথম 4 দিনমান 10:30লৈকে হ'ব তাৰ নেক্সট 11টালৈকে হ'ব তাৰপিছত লাহে লাহে তেওঁলোকে টাইমিংটো বঢ়াই বঢ়াই গৈ থাকে ফাইনেলি গৈ পেলাই ধৰি লওক এই 20 দিনমানৰ পিছত 12টালৈকে হ'ব আৰু ইয়াতো হে একে পেৰেণ্টছ এলাউ প্ৰথমতে
ইয়াতে থাকিব দিব পাৰি আৰু চবতছে ভাল লাগিলে এটা মোৰ তেওঁলোকৰ যে যেহেতুকে কেঁচুৱা ল'ৰা ছোৱালী ডাইপাৰ পিন্ধাব লাগিব নহয় তেওঁ উপায় নাইকিয়া আমাৰ নিৰে ঘৰত তাক ডাইপাৰ পিন্ধাব নালাগে কাৰণ তাৰ সি যেতিয়াই তাৰ বাথৰুম যাব লাগে সি কৈ দিয়ে গতিকে মই তাক ডাইপাৰ নিপিন্ধাওঁ কেতিয়াবা এনেও কয় বৰ বহুতবাৰ বাথৰুম যোৱাৰ তাৰ মানে বাথৰুমলৈ যাওঁ বুলি লৈ যাওঁ কিন্তু নকৰে কিন্তু তথাপিতো তাৰ যেতিয়াই লাগে সি কৈ দিয়ে গতিকে তাৰ সি পেনত কোনো তাৰ অভ্যাস নাইকিয়া সেইটো ভগৱানৰ কৃপাত বহুত দিনৰ আগৰ পৰা তাৰ এইটো মানে হেৰি হৈ গ'ল তাৰ নিজৰ এটা পতি আছে সেই তাতে গৈ পেলাই সি ধুনীয়াকৈ তাৰ পেচাব কৰিব লাগিলে কৈ দিয়ে আমি গৈ পেলাই তাক সেইটো কৰাই দিওঁ সেইটো ট্ৰেইনিং হৈ গ'ল তাৰ এতিয়া তাক মই সেইকাৰণে সুধিলোঁ তেওঁলোকে ক'লে যে যদি ট্ৰেইনিংটো হৈ গ'ল বাৰু ৱেল এণ্ড গুড যদি নাইও হোৱা তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু ডাইপাৰ নিপিন্ধাব লাগিলে ইয়াতে কৰি দিলে য'তে সি হেৰি কৰে আমি চাফা কৰি দিম সেই বস্তুটো মোৰ বিৰাট ভাল লাগিলে নৰ্মেলি স্কুলবোৰত কয় ন ডাইপাৰটো পিন্ধাই আনিব মানে হেৰি হয় কিন্তু ইয়াত ইমান ধুনীয়া কৈছে যে আপোনালোকে চিন্তা নকৰিব আমি ডাইপাৰ নিপিন্ধোৱাটোৱে মানে প্ৰিফাৰ কৰিম সেই বস্তুটো মোৰ বিৰাট ভাল লাগিলে কিডছত আৰু ভাবিছে যে নীৰক লৈ গৈছোঁ নীৰ ক'ত গ'ল এতিয়া নীৰক ঘৰত থৈ আছোঁ কাৰণ ভাত খাব সময় হ'ল সেইকাৰণে মায়ে নীৰক ভাতটো খুৱাই আছে আৰু ওচৰতে ফাৰ্ষ্ট ক্ৰাই এখনো আছে কাৰণ ফাৰ্ষ্ট ক্ৰাই এখনৰ কথাও সকলোৱে কৈ আছিলে আৰু তাৰ মেছেজ বহুত আহি আছিলে সেইকাৰণে ভাবিছোঁ যে চাইছোৱে যেতিয়া এবাৰ ফাৰ্ষ্ট ক্ৰাইখনো চাই লওঁ অকণমান দূৰ হ'ব কাৰণ বেলতলা তিনিআলিলৈকে আহিবলগীয়া হৈছে মই তাক লৈ পেলাই অকলে আহিবলৈ দিগদাৰী হ'ব কাৰণ এওঁতো অফিচ থাকিব সদায় সদায় সেই অনা নিয়াটো অকণমান দিগদাৰী হ'ব কিন্তু ইউৰ' কিডছ ভাইয়া এইখন হ'লে আমাৰ ওচৰতে যেতিয়া ৱাকিং ডিষ্টেঞ্চ মই অকলেও অনা নিয়া কৰিব পাৰিম বা মা যাব পাৰিব আনিবৰ কাৰণে চিন্তা নাইকিয়া পিতাহঁতেতো ফোন কৰি ক'লেই যে মই আনিবলৈ যাম বুলি গতিকে কিন্তু তথাপিতো ভাবিলোঁ যে এবাৰ ফাৰ্ষ্ট ক্ৰাইখনো চাই লওঁ ছেটিছফেকশ্যনৰ কাৰণে ন পিছত যেতিয়া থাকি নিজে কোনোবাই কৰিব যে ফাৰ্ষ্ট ক্ৰাইখন কিয় নাচালা সেইকাৰণে আমি এবাৰ ফাৰ্ষ্ট ক্ৰাইখন চাই আহিব প্ৰথম কথা ফাৰ্ষ্ট ক্ৰাইখন আমাৰ ঘৰৰ পৰা বহুত দূৰ আৰু বহুত ৰাস্তা অকাই পকাই সোমাব লাগে সেইখিনি পালোহি বিচাৰি বিচাৰি এওঁ গৈছে এবাৰ খবৰ লৈ আহিবলৈ যে খোলা আছে নাই কাৰণ কাকো দেখা নাই এতিয়ালৈকে আৰু এইখন বনাইছেহে চাগে সেইকাৰণে এডমিশ্যন অপেন বুলি লিখি থোৱা আছে বাৰু কিন্তু মোৰ লগা নাই কাৰণ এইখন ইমান দূৰ মই নীৰক লৈ পেলাই এনেকৈ ইমান দূৰ অহা যোৱাটো অকণমান দিগদাৰী হ'ব ইউৰ' কিডছ জিন্দাবাদ এইটো আৰু এখন দেখিলোঁ বাচপন দেখিয়ে ভাল লাগিছে এইটো ৰেবিট এইটো পেপ আৰু হেম্বে ফিছ বেবী শাৰ্কটো ক'ত আছে এইটো বেবী শাৰ্ক আৰু ষ্টাৰ ফিছ কোনটো ষ্টাৰ ফিছ সেইটো ষ্টাৰ ফিছ গুড বয় আমাৰ নি মানে কিতাপ পঢ়িবলৈ আৰম্ভ কৰিয়ে দিলে ভাবিলে আচৰিত লগা আহিছে যে সি এতিয়া স্কুল যাব পৰা হ'ল নেক্সট উইকৰ পৰা তাৰমানে 3 এপ্ৰিলৰ পৰা তাৰ স্কুল ষ্টাৰ্ট হ'ব প্ৰথমখনত আছিলে 5 এপ্ৰিলৰ পৰা ইউৰ' কিডছ আছে 3 তাৰিখৰ পৰা ফাৰ্ষ্ট ক্ৰাই আমি এতিয়ালৈকে খবৰ নাপালোঁ কাৰণ ফাৰ্ষ্ট ক্ৰাই বন্ধ হৈ আছিলে আৰু আপোনালোকে ভাবিব পাৰে যে ইমান সোনকালে তাক স্কুলত কিয় দিছা বহুত সৰু হৈ আছে বহুত এডুকেশ্যন কৰিব পাৰে কাৰণ মোৰ ঘৰতো সুধিছে কিন্তু আজিকালি ৰুল মতে হৈছে 6 বছৰ হ'লেহে ক্লাছ 1ত যাব পাৰি মানে এটা বয়সৰ সীমা মান্য আছে 6 বছৰ 7 বছৰত আপুনি ক্লাছ 1 পঢ়িব পাৰে আৰু 8 বছৰ ক্লাছ 2 পঢ়িব পাৰে এতিয়া যদি আমি নীৰক প্ৰি স্কুলত দিওঁ তাৰ পুৰা সম্পূৰ্ণকৈ মিলি থাকিব কাৰণ এতিয়া প্ৰথম 4 বছৰ থাকে প্ৰি স্কুল থাকিব তাৰপিছত নাৰ্চাৰী তাৰপিছত LKG তাৰপিছত UKG তাৰপিছত হ'ব ক্লাছ 1 গতিকে এই 4 বছৰ সি ইউৰ' কিডছতে পঢ়িব পাৰিব তাৰপিছত সি ক্লাছ 1ত যাব পাৰিব এতিয়া তাৰ বয়স হৈছে 2 বছৰ 4 মাহ যদি এইবাৰ সি প্ৰি স্কুলত পঢ়ে তেতিয়াহ'লে অহা বছৰ মানে 3 বছৰ 4 মাহত সি শিকিবগৈ নাৰ্চাৰীত 4 বছৰ 4 মাহত সি পাবগৈ LKG আৰু 5 বছৰ 5 মাহত সি পাবগৈ UKG আৰু তাৰপিছত 6 বছৰ 4 মাহত সি পাব ক্লাছ 1 গতিকে তাৰ একদম বয়সটো মিলি আছে গতিকে সেইকাৰণে ভাবিছোঁ আৰু প্ৰি স্কুলটো এনেও খেলাহে সি এতিয়া যাব অকল খেলিবৰ কাৰণে এই বছৰ তাৰ কোনো ধৰণৰ পেঞ্চিল ৱৰ্কছ নহয় অকল যে অকণমান সময় যাব তাতে খেলিব ফূৰ্তি কৰিব লগৰ ল'ৰা ছোৱালীখিনিৰ লগত যাতে সি সময়খিনি পাৰ কৰিব পাৰে অকল প্ৰি স্কুলটো খেলিবৰ কাৰণে কোনো ধৰণৰ হেৰি নহয় মা এতিয়া নিয়ে মাতি আছে ৰ'ব আমাৰ নি মানে অকণমান টোপনি ধৰিছে এতিয়া সেইকাৰণে পেপে কৰি আছে চ' ফাইনেলি আমি ডিচাইড কৰিলোঁ ইউৰ' কিডছতে দিম আৰু এইদিনতে তাৰ আমি এডমিশ্যনটো ল'বলৈ যাম তেওঁ একদম এনেকৈ চাইছে মই মেমৰ পৰা পাৰ্মিশ্যন ল'ম যদি প্ৰথম দিনাখনৰ মোক ভিডিঅ' কৰিব দিয়ে তেতিয়াহ'লে নীৰৰ প্ৰথম স্কুলৰ দিনটো মই চেষ্টা কৰিম সাঁচি ৰাখিবৰ কাৰণে বহুত সোনকালে আপোনালোকে নি মানে স্কুললৈ যোৱা দেখিব ন আমি স্কুল যাম দেই
আমি স্কুল যাম দেই এতিয়া বহুত এক্সাইটেড পিছত কি কৰে নাজানো প্ৰথম কেইদিন তাৰ লগতে মোৰো স্কুল গতিকে মোক অল দ্য বেষ্ট ক'ব আমি দুইটাই একেলগে স্কুল যাম আকৌ এইটো এটা ভাল স্মৃতি ন কাৰণ নিজৰ স্কুললৈ যোৱা একদম সৰুতেতো মনত নাই ইমানখিনি ক্লাছ 1 মানৰ পৰা মনত আছে একদম সৰুতেতো প্ৰথম দিনাখনৰ ইমান মনত নাই কিন্তু নিজৰ লগতে আকৌ সেই স্কুললৈ যাবলৈ চান্সটো পাম কিমান যে ভাল লাগিব দুইটা একেলগে গ'লে ঠিক আছে আজিলৈ তেতিয়া আমি টাটা বাই বাই কৰোঁ যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা যিকোনো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ পাৰিব কিন্তু কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই Yeah, bye-bye.